सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी আপোনাৰ লোকৰ মোক কমেণ্ট ছেকশ্যনত জনাওক বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আচলতে ফুৰিবলৈ আহিলোঁ লগৰ ইমান দেখুৱামগৈ লগৰ লগত গৈ আছোঁ আচলতে গৈ আছোঁ মানে ফটো মাৰিবলৈ গৈ আছোঁ আৰু ত' আপোনালোকে চাই আহিব ৰাস্তাটো ময়ো চিনি নাপাওঁ ইহঁতেও চিনি নাপায় আচলতে সেইখন মোৰ চাইকেল নহয় আচলতে সেইখন মোৰ সেই লগৰ চাইকেল মই তাক পিছত দেখুৱাম আপোনালোকক চাই আহিব ভিডিঅ'টো আপোনালোকে এনজয় কৰক আৰু মই আপোনালোকক বেছি ইমান কথা পাতি নাথাকোঁ অকণমান কথা পাতিম যে আপোনালোকে গৈ থাকক আৰু ভিডিঅ'টো এনজয় কৰক ত' গাইজ বহুত দিন হ'ল মানে ফুৰিবলৈ যোৱা নাছিলোঁ আৰু ইহঁতিও আহিলে পটককৈ ক্লাছ মানে 4টামান বজাৰ পৰা আছিলে আজি 9টা বজাত ফুৰি দিলে ত' ভিডিঅ'টো হিলিছে প্ৰায় তো ৰাস্তাটো এতিয়া ময়ো চিনি নাপাওঁ ইহঁতেও চিনি নাপায় আচলতে দাদা চিনি পাওঁ নাই বাৰু ৰাস্তাটো তো গৈ থাকোঁ আৰু কিনো কয় হয় নাই ৰাইজ গৈ থাকোঁ আৰু ইহঁতি আগত গৈ আছে মই ভিডিঅ' বনোৱাৰ কাৰণে পিছত গৈ আছোঁ আৰু তো এইটো আকাশ আপোনালোকে ইয়াক বহুত ব্লগত দেখিছে প্ৰথম ব্লগ যিটো মোৰ আছিলে ইয়ে প্ৰথম ওলাইছে আৰু মোৰ ব্লগত দাদা দি আকৌ ৰিটিছ অকণমান বহুত দিনৰ মূৰত নিয়ম ৰিটিছ এবাৰ চাই দিয়া চোৱা তোমাৰ চাইকেল চাব এতিয়া ইয়াক দেখুৱাই চোৱা বৰষুণো দিছে কিন কিনিয়া ভাল লাগিছে তো ৰাস্তাটো মই মানে ৰাস্তাটো চিনি পাওঁ মানে ৰাস্তাটো মই গলিটোহে চিনি পাওঁ এতিয়া গলিটো কোনটো বা মই গম নাপাওঁ গম পাওঁ এতিয়া হ'লেও অকণমান ফুৰিবলৈ পাইছোঁ আৰু গৈ থাকোঁ আৰু মানে কি কৰে তো মোৰ ইমান মনত আছে মই এইবোৰ গলি পাৰ হৈ গৈছিলোঁ চিধা চিধিকৈ কেঁচা গলি এটা আছিলে মোৰ সিমান মনত আছে তাৰপিছত বাকীখন মই নাজানো স্কুলত পঢ়িছিলে তো এতিয়া মই সেই ৰাস্তাটো মানে ইমান ভালকৈ চিনি নাপাওঁ ইহঁতো জানো বুলি ক'লে এটাই আকৌ সেইটোৱে নাজানে এতিয়া ৰিটিছে নাজানে আকৌ জানো বুলি কেলৈ কৈছিলি বাৰু তেতিয়াহ'লে তই তাত সেইটো ৰাস্তাৰ কথা কৈছে বুলি কৈছিলি মই জানো এইফালেদি গৈ থাকিব লাগে জানো মই জানো নি ঐ লা স্ক্ৰীণখন চা বন্ধ হৈ গ'ল নি ভিডিঅ'টো চা চলি আছে নাই তো কৃষ্ণ মজা ৰাস্তা চা চাই দিলে নাহিবি ইমান লাগি নাথাক কিবা মোৰ ভিডিঅ' চাই এইবোৰ চাওক ৰাস্তা কি গড় কোননো গৰুটোতো গড় মাৰ তাক তো এতিয়া ঐ এতিয়া ধৰিলেহে চেষ্টা কৰোঁ দেই মৰিম আকৌ মোবাইল বৈ স্পীডত যা খালি দেই মোৰ লগত অকণমান এবাৰ গৈ থাকিব পাৰিম বৈ এবাৰ যাম হয় হয়তো ৰাস্তা চা ধুনীয়া এনেকুৱা পথাৰৰ গছ চাবিচোন আৰু অকণমান আগত যা এনেকৈ গুচি গ'লে পিনাক চাও ঘৰ সুকন্যাহঁতৰ ঘৰ দেৱহঁতৰ ঘৰ চব পাবি ভিডিঅ' বনাইছে নাই হয় আৰু মই চিনি নাপাম নি ৰিটিছে মই ধৰিব নোৱাৰিলোঁ জানা নাই ৰিটিছ পানী ৰাস্তাটোৱে আহিলোঁ আমি মেইন ৰাস্তাই আহিব লাগিছে আমি পানী ৰাস্তাতে গুচি আহিলোঁ অঁ শ্বৰ্টকাট দি গুচি গৈছিলে আকৌ আহল দাই খেলি মেলি কৰিলে আহল জেগাত দুখ কিবা আমাৰ গাত দুখ নি মই কৈছিলোঁ নাই তহঁতক গৈ নাযাওঁ ঘূৰ ইফালে কথা এটা শুন
guys. হেৰিলে আমাৰ মালে ফোন কৰিছিলে নি শুনচোন So guys, পালোহি জেগাত বহুত কষ্ট কৰিলোঁ কৈছে না ইটো এতিয়া চাইকেল চলাই আহিছিলোঁ মই বহুত কষ্ট কৰি কৈছে না সেইটো পাহোঁতে আমি মেইন ৰাস্তাইও পাওঁ আমি পানী ৰাস্তাই গুচি আহিলোঁ আৰু সেয়াই আৰু এতিয়া ধুনীয়া যাম আৰু চিধা চিধি মোৰতো ব্লগ ইমান নবনাওঁ আপোনালোকে এতিয়া চাই থাকক তো এইটো আকাশ আৰু এইটো ৰিটিছ এই ৰখ এবাৰ ৰখ একো নহয় এই দেখুৱাই দে মুখখনি দেখুৱাই দে অঁ এইটো ৰিটিছ তো এতিয়া আমি গৈ থাকোঁ আৰু ব'লক তো ভাল লাগিছে আহি বহুত দিনত আহিছোঁ আৰু ঐ অকণমান যাম দে দূৰলৈ তই লাগিলে ঘূৰি যাগে যা আমি তাক ঘূৰিম এই ইয়াক তো অকণমান দূৰলৈ যাওঁ আৰু তই চাই থাকোঁ পাইছিলোঁগৈ মামাহঁতৰ ঘৰতে ঘূৰি আহিলোঁ একে জেগাতে এতিয়া গছজোপাটো ৰখি আছোঁ তো সেউজীপা পাই সেইফালেদি আহিব পাৰে আৰু পথাৰত পানী চাওক ৰুইছিলেহে পানী হ'লে এতিয়া কেইখনমান ফটো মাৰোঁ আৰু মই তাৰপিছত ভাল যাওঁগৈ আৰু হয় যাওঁগৈ আৰু এতিয়া ঘৰত থাকক জেগাতে কিন্তু বহুত কষ্ট কৰিব লাগে দেই So then, why? Con quay thang đi.